মই মুছমি আপোনালোক সকলোকে মই অন্যটি ব্লগলৈ স্বাগতম জনাইছোঁ। থাৰ্মেল আৰু টাইটেল চাই আপোনালোকে গম পাইছে যিহেতু আজি লৈ আহিছোঁ মানে এটা বনোৱাৰ ভিডিঅ' নহয়, বেলেগ ধৰণৰ মানে ক'লৈ যাম কি কৰোঁ তাকে দেখাই থাকিম। আৰু মা আৰু প্ৰাঞ্জল গৈছে মানে কুলাৰ এটা আনিবলৈ। কুলাৰটো মানে যিহেতু মই নেদেখাম বুলি ভাবিছিলোঁ, কিন্তু আনবক্সিং ভিডিঅ' এটা কৰিম বুলি ভাবিলোঁ। কিনো কথাটো আৰু নেদেখুৱাকৈ থাকিব, কিন্তু যিহেতু আপোনালোক মোৰ এটা নিজৰ ফেমিলি নিচিনাই হ'ল, সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। আৰু ভিডিঅ'টো আনবক্সিং কৰোঁতে আপোনালোকক দেখাম। আৰু তাৰ পাছত যাম মেলালৈ। যোৰহাট কটফিল্ডত মেলা হৈ আছে। প্ৰাঞ্জল, মই, মোমন আৰু ভাইটি যাব। সেয়াও আপোনালোকক দেখাম কি কি কৰোঁ, ক'লৈ যাম। আৰু তেনেহ'লে ভিডিঅ'টো চাই থাকক। আৰু ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব, তেতিয়া মই আগলৈ আৰু নতুন ভিডিঅ' আপোনালোকে পাই থাকিব। ফাইনেলি আপুনি কুলাৰ আহি আমাৰ ঘৰ পাই গ'লহি। এতিয়া এইটো আমি আনবক্সিং কৰিম। ভিডিঅ'টো চাই থাকক। আনবক্সিং এইবোৰে হেৰি বস্তু বনাবলৈ ভাল হ'ব। সজোৱা বস্তু এটা বনাব পাৰি। Ready, 1, 2, 3. Yeah. Kula. Tanda. Cuy sama mana? Oh, warranty kan itu bhai lagi box itu. Apa dia? Pani আৰু খাব। তো অকণ জানি বাল্টিংটোৱে ভৰাব নোৱাৰে নহয়। হয়তো আমি চবেই জানো এই কুলাৰটো পানীয়ে বেছি প্ৰয়োজন, আৰু পানী বদলি আপুনি বৰফো দিব পাৰে, আইচ ফ্ৰিজৰ। এটা কথা পাহৰিছিলে আপোনালোকক, ইয়াৰ কুলাৰটো হ'লে চবেই গম পায়েই যাৰ যাৰ ঘৰত আছে। তথাপিও মই আপোনালোকক জানিব বিচাৰিব নহয় কিছুমানে দামটো হৈছে ইয়াৰ 15,900 টকা। 16,000লৈ 100 টকা কম, কিন্তু আমাক ডিছকাউণ্ট দিছে তেওঁলোকে 400 টকা এটা। 15,500 টকা লৈছে। 15,900 লিখা আছিলে, 16,000লৈ 100 কম, কিন্তু তাৰ 400 ডিছকাউণ্ট দি পেলাই 15,500 টকা আমাৰ পৰা লৈছে। আপোনালোকে আকৌ হয়তো ভুল নাভাবিব মই দামটো দেখুৱাৰ কাৰণে, হয়তো আপোনালোকেও কেতিয়াবা ল'ব পাৰে। সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে মই দামটো দেখাই দিছোঁ। আমি এতিয়া মেলা গেট পাইছোঁহি। মানুহৰ ভিতৰৰ পৰা পূৰা ভিৰ হৈছে। আমি মেলা পাইছোঁহি এতিয়া। এয়া টিকেট কাটিবলৈ গৈছে প্ৰাঞ্জল। সোমোৱা টিকেট কাটিব লাগে। আজি মেলাত মানুহ বহুত ভিৰ হৈছে। চাৰিওকাষে দোকান পুৰা কিছুমান, আজি চানডে পুৰা ভিৰ। এতিয়া আমাৰ মাহী ছোৱালীও আহিছে আজি।
চাৰিওফালে গোটেই দোকান, গোটেইখন ভিৰ। এই ৰেলত উঠিবলৈ আমি লাইন পাতি আছোঁ। ৰেলত কিন দেই মমন মই, তুমি মই। টিকিট মাত্র 30 টাকা, টিকিট মাত্র 30 টাকা। সৰু ল'ৰা ছোৱালী ফ্ৰীতে চাবলৈ পাব। সৰু সৰু ল'ৰা ছোৱালী টিকিট নাই। জিন্দা জীৱন্ত নাগিন কন্যাৰ প্ৰদৰ্শনী। মোবাইল লৈ গৈছে, মোবাইলৰ পৰা আপোনালোকে ভিডিঅ' বনাব পাৰিব, ফটো তুলিব পাৰিব। ছোৱালীজনী কেনেকৈ ৰৈ আছে, কেনেকৈ